যদি আপোনাৰ নিজৰ নাম বা আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ নাম বা আপোনাৰ সম্পৰ্কিত ব্যক্তিৰ নাম NRCৰ ফাইনেল লিষ্টত ৰিজেক্ট আহিছে ষ্টেটাছটো, আৰু যদি আপুনি এতিয়া জানিব বিচাৰিছে যে তেওঁৰ নামটো কিয় ৰিজেক্ট আহিছে বা ইয়াৰ কাৰণটো কি, তেন্তে ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইলতে চেক কৰিব পাৰিব তেওঁৰ নামটো কিয় ৰিজেক্ট আহিছে আৰু ইয়াৰ কাৰণটো কি। তেন্তে ফ্ৰেণ্ডছ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে ফ্ৰেণ্ডছ আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপুনি চাৰ্চ বাৰ টাইপ কৰিব www.nrcassam.nic.in আৰু আপোনাৰ মোবাইলতে NRCৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ অ'পেন হৈ যাব। আপুনি স্ক্ৰল ডাউন কৰিব আৰু ইয়াত চাওক তলত দুটা লিংক দিয়া আছে। আপুনি ইয়াৰ পৰা যিকোনো এটাত ক্লিক কৰিব। মই তলৰ যিটো লিংক দিয়া আছে সেইটোত মই ক্লিক কৰি দিছোঁ। এইটোত ক্লিক কৰি দিয়াৰ পিছত NRCৰ ফাইনেল লিষ্ট চোৱাৰ যিটো পেজ হয় এইটো এনেকৈ অ'পেন হৈ যাব। ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ ARN নাম্বাৰটো এণ্টাৰ কৰিব। 2 নম্বৰ বক্সত তলত যিটো কেপচা কোড দিয়া আছে আপুনি কেপচা কোডটো ছেম টু ছেম এণ্টাৰ কৰি আপুনি চাৰ্চত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপুনি আপোনাৰ ARN নাম্বাৰটো, আপোনাৰ ডিষ্ট্ৰিক্ট নেম, আপোনাৰ চাৰ্কুল নেম, আপোনাৰ NSK, আপোনাৰ ভিলেজ আৰু তলত আপুনি আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ নামকেইটা দেখিবলৈ পাব আৰু তেখেতৰ ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব। ইয়াত চাওক ষ্টেটাছ আৰু ইয়াত ৰিজেক্ট দেখুৱাই আছে আৰু লগতে ৰিজনো দিয়া আছে। চাওক PFT মানে হৈছে পেণ্ডিং কেছ ইন ফৰেইন ট্ৰিব্যুনেল, মানে আপোনাৰ বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে, ইয়াৰ কাৰণে আপোনাৰ নামটো ফাইনেল লিষ্টত ৰিজেক্ট আহিছে। তাৰোপৰি বহুতো DF আহিব পাৰে আৰু বহুতো ৰিজন আহিব পাৰে। আৰু যদি আপোনাৰ কেৱল ৰিজেক্ট দেখুৱাই আছে তেতিয়াহ'লে আপুনি ৱেইট কৰিব লাগিব আৰু 2 দিন পিছত আপুনি এবাৰ চেক কৰি থাকিব। আপোনাৰ ৰিজনটো ইয়াত আপডেট হৈ যাব। ইয়াৰ উপৰিও ফ্ৰেণ্ডছ আপুনি আপোনাৰ NSKত গৈ জানিব পাৰিব যে আপোনাৰ নামটো ফাইনেল লিষ্টত ৰিজেক্ট হোৱাৰ কাৰণটো কি, তেখেতে আপোনাক জনাব। আৰু ফ্ৰেণ্ডছ নেক্সটত মই ভিডিঅ' বনাই দেখুৱাই দিম যদি কিবা নতুন আপডেট আহে যে কেনেকৈ এপ্লাই কৰিব লাগিব, কোনটো ৰিজনৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, মই নেক্সট ভিডিঅ' বনাই আপোনাক দেখাই দিম। আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। তো ফ্ৰেণ্ডছ আজি ভিডিঅ' আপুনি শেষলৈকে চাব, আপোনাক বহুত বহুত ধন্যবাদ। কালি আকৌ লগ পোৱাৰ আশাৰে যিমানতে সামৰণি মাৰিলোঁ। থেংক ইউ।